সকলোকে মই এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু আজি বনাম বুলি ভাবিছোঁ জিলাপি প্ৰথমবাৰ চেষ্টা কৰিম কেনেকুৱা কি হয় নাজানো ভিডিঅ'টো মানে যিমানখিনি পাৰোঁ কৰিম ভিডিঅ'টো শেষলৈ চাই যাব আৰু মানে মাতটো মই অলপ বহিও আছে মানে চৰ্দি লাগি আছে তাৰপিছত এইফালে জিলাপি বনাবলৈ মই বাচন এটাত লৈছোঁ মোৰ চাহ খোৱা কাপটোৱে 1 কাপ ময়দা বাচনটোত আগৰ পৰা অলপ লাগি আছিলে মই তাত মানে ময়দাখিনি বাকি লৈছিলোঁ তাৰপিছতে মই তাত দিছোঁ ঘি 2 চামুচে দিছোঁ যেহেতু মই এইখিনি এদিনৰ কাৰণে ৰাখি নথওঁ সো তাত মই দিছোঁ ইফালে বেকিং পাউডাৰ যদি এদিনৰ কাৰণে ৰাখি থোৱা হয় নিদিলেও হয় তাৰপিছতে এইফালে মই পানী দি কিনেকৈ অলপ মানে পানী অলপকৈ দি গোটেইখিনি মিহলি কৰি লৈছোঁ প্ৰায় এনেকৈ মই 15 মিনিটমান সময় মিহলি কৰি লৈছোঁ তাৰপিছতে মই তাত দিম অলপ হালধি যিহেতু মোৰ ওচৰত ফুড কালাৰ নাই তো অলপ হালধিয়ে দিছোঁ ফুড কালাৰ দিলে ভাল আৰু বেছি তাতে আকৌ মিহলি কৰি লৈছোঁ তাৰপিছতে মই যেতিয়া এনেকুৱা হ'ব তেতিয়া হৈছে আৰু এইখিনি মিহলি কৰা তাৰপিছত মই মানে ঢাকি ৰাখিম 10-15 মিনিটমান সময় তাৰপিছতে এইখিনি ঢাকি ৰাখি মই চেনি চিৰাপটো বনাব লৈছোঁ তাত মানে আধা কাপৰ অলপ অকণমান বেছি চেনি দিছোঁ আৰু আধা কাপ পানী দিছোঁ তাতে এইফালে কেৰাহীখন বহাই দিছোঁ লগতে এইফালে চেনি চিৰাপো হৈ আছে তাৰপিছতে এইখিনিও অলপ ভেটি লৈছোঁ মানে গোটেইখিনি ভিডিঅ' কৰি থকা নহ'ল মই মানে অকলে মানে ভিডিঅ' কৰিম নে বনামে তাৰপিছতে পলিথিনতে লৈছোঁ মই ইমান মানে ভাল নহ'লে আৰু দেখিবলৈ মানে শ্বেপটো ইমান ভাল নহ'লে যিহেতু ইমান যোগাৰ পাতি নাই তো খাবলৈ বহুত বেছি বেয়া হোৱা নাই তো বহুত বেছি ভালো হোৱা নাই তো ভিডিঅ'টো ইমানখিনিয়ে আছিলে লগ পাম নেক্সট এটা ভিডিঅ'ত বাই